সিনিয়ৰ অফিচাৰৰ পৰা ইনফৰমেশ্যন আহিছিলে যে আমাৰ শ্ৰীভূমি জিলাৰ পাথাৰকান্দি এৰিয়াৰ যে মইনা বাইপাছ এইটো এৰিয়াত কিবা ড্ৰাগছৰ মুভমেণ্ট হোৱা কথা আছিল। সেই সন্দৰ্ভত মই আমাৰ OC পাথাৰকান্দি, আমাৰ IC বাৰিগ্ৰাম আমি এটা টিম লৈ তাতে গৈ এটা নাকা চেকিং লগাইছোঁ। যেতিয়া আমি যোনটো ছাছপেক্টেড আমাৰ ভেহিকেলটো আছিলে, গাড়ী নাম্বাৰটো হ'ল AS01GQ 5191। সেই গাড়ীটো আমি যেতিয়া পালোঁ, সেই গাড়ীটোক আমি ৰখালোঁ। তাৰপিছত আমি তাতে চেকিং কৰোঁতে আমি কিছুমান ছাছপেক্টেড কণ্ট্ৰাবেণ্ডছ, যোনটো আমি য়াবা টেবলেটছ বুলি কওঁ, সেইটো আমি পালোঁ। আমি এৰাউণ্ড 10,000 য়াবা টেবলেটছ পালোঁ ছাৰ্চ কৰোঁতে। সেইটোৰ বাজাৰ মূল্য আপোনাৰ 1 কোটিৰ ওপৰতে হ'ব। সেইটো আমি এজনকে আটক কৰিব পাৰিছোঁ, যাৰ নাম জাবিদ হুছেইন। তাৰ দেউতা হ'ল ৰহমত আলী। দলগাঁও গাঁৱৰ হয়, ৰাতাবাৰী থানা এৰিয়া পৰে। প্ৰচেছটো মানে বাকী ইনভেষ্টিগেশ্যনটো হৈ আছে। যেতিয়া কিবা আমি গম পাম এইটো জনাম।